আসসালামু আলাইকুম নমস্কাৰ এতিয়া লাইভটো ভালে গৈ আছিলে কিন্তু কি কম অলপমান ভাল কথা কৈ আছিলোঁ তো স্মাৰ্ট মিটাৰৰ কথা ওলাইছিলোঁ অলপ মূল্য বৃদ্ধিৰ কথা ওলাইছিলোঁ সেইটো কাৰণে ব্ৰডকাষ্টটোৱে বন্ধ হৈ গ'ল সেইটো নচলাই হৈ গ'ল আৰু যিমান যি কৰিব যিমান বন্ধ কৰক বাৰু একো কথা নাই সকলোৱে লাইভটো যদি চাই লাইভটো আগুৱাই দিব পিছলৈ আজি প্ৰশ্নটো হেতুৱে আছে ক্যাপশনটো আপোনালোকে দেখিছে এতিয়া আমাৰ অসমৰ যি স্মাৰ্ট মিটাৰ যি ইলেক্ট্ৰিচিটিৰ বিল এটা মাৰাত্মক বিল আহিছে এইবিলাকৰ এতিয়া প্ৰতিবাদ বন্ধ হৈ গ'ল এতিয়া এইবিলাকক লৈ কেনে এতিয়া আমাৰ নিউজ চেনেলবিলাকত দেখুৱা বন্ধ হৈ গ'ল এতিয়া আৰম্ভ হৈছে আজি কেইবাটা দিনৰ পৰা হেতু হৈ গ'ল কি আমাৰ অসমত এতিয়া চুমি বৰা হৈছে আমাৰ অসমৰ সবতকৈ ডাঙৰ এতিয়া সমস্যা মানে ভাবকচোন মানুহে জ্বলন্ত সমস্যা স্মাৰ্ট মিটাৰক লৈ কেনে লাগি আছে যে মানুহৰ ইমান হাজাৰ হাজাৰ টকা বিল বোলে বাঢ়ি আছে প্ৰায় দিনে দেখা পাই আছো শুনি আছো এতিয়া হেবিলাক কথা নাই এতিয়া হেবিলাক কথা মানুহ পাহৰিল মানে হেবিলাক কথা লৈ কেনে ব্যস্ত আমাৰ সাংবাদিক বা আমাৰ এতিয়া মোবাইলটো খুলিলে ফেসবুক খুলিলে অকল চুমি বৰা ভাই ইমান আমাৰ স্মাৰ্ট পুলিচ আছে ভাই কি টেকনলজি থকা পুলিচ আছে তাৰ পিছতো কি চুমি বৰাক ধৰিব পৰা নাই নে ধৰিব বিচৰা নাই নে হেতু ভাবিছে কি চলি থাকক নে চৰকাৰে কিবা কৈছে নেকি ওপৰৰ পৰা কে চুমি বৰা ট্ৰেন্ডিংটো চলি থাকক তেতিয়া ৰাইজে পাগৰি থাকক মানে স্মাৰ্ট মিটাৰক লৈ কথা মূল্য বৃদ্ধিক লৈ কথা টোল টেক্সক লৈ কথা ৰাজপদূলিক লৈ কেনে কথা বিভিন্ন আৰু যি সমস্যা আমাৰ আছে অসমত সেইবিলাক লৈ কথা এইবিলাক যেন আমাৰ অসমৰ ৰাইজে পাগৰি থাকক আমাৰ অসমত এতিয়া মাত্ৰ চলি থাকক কি চুমি বৰা আরে ভাই ৰাতিপুৱাৰ পৰা ৰাতিলৈ চালা বেলেগ বস্তু খুলিবই নোৱাৰি মোবাইলটো খুলিলে অকল চুমি বৰা ইমান স্মাৰ্ট পুলিচ থাকাৰ পিছত ইমান টেকনলজি পুলিচ থাকাৰ পিছত কিয় ধৰিব পৰা নাই নে বৰা উপাধিটোৰ কাৰণে মানে ধৰিব টান পাইছে মানে বেলেগ উপাধি থাকিলে মানে স্মাৰ্ট পুলিচ আৰু স্মাৰ্ট টেকনলজি এটো সাগে এতিয়ালৈ ধৰি দিলে হয় মানে এতিয়া বৰা উপাধিটোৰ কাৰণে ধৰিবৰ কাৰণে টান পাইছে নেকি মানে কি আছে আসল ৰহস্যটো কি আৰু একাংশ নিউজ চেনেলত দেখা পাইছো কে বোলে চুমি বৰা বোলে পলাইবত্ত চুমি বৰাৰ সন্ধান ওলাইছে ক'ত ওলাইছে সন্ধান চুমি বৰাৰ সন্ধান ওলাইছে চুমি বৰা বোলে আছে নেপালত ভাই একাংশ নিউজ চেনেলে পাই যায় বোলে খবৰটো নেপালত আছে আৰু এপিনে পুলিচে নাপায় তাৰ পিছত নিউজ চেনেলে এনেকুৱাকে বজাইছে একাংশই কে একেবাৰে চুমি বৰাক জনাই দিছে চুমি বৰা তুমি নেপালৰ পৰা পলোৱা আমাৰ ইয়াতে অসমত এতিয়া গম পাইছে আৰু কে তুমি নেপালত পলাই আছে মানে নিউজ কৰি ইমানে নিউজ কৰিছে জনাই দিছে একেবাৰে তুমি পলোৱা তাৰ পৰা নহলে তোমাক ধৰিব নহয় তাৰপিছত তোমাক ধৰিলে আকৌ আমাৰ বেপাৰখন বন্ধ হ'ব নহয় ইমান দিন দিটো আমি চুমি বৰাক লৈ কিনে ট্ৰেন্ডিংত চলাই আছো আমি আকৌ তাক লৈ কিনে একাংশ গান বনাই আছে একাংশ ৰিলস বনাই আছে চৰকাৰে বঢ়িয়া পাইছে চৰকাৰে ভাবিছে চুমি বৰা কৈ লাগি থাক কোনো কথা নাই চুমি বৰা কৈ লাগি থাক মানুহে সমস্যা পাগৰি আছে আৰু এজন কালি দেখা পাইছো এটা মদাহিয়ে কৈছে কি চুমি বৰা বোলে ক'ত আছে সুধিছে মদাহিয়ে উত্তৰ দিছে চুমি বৰা বোলে লুকাই থাক চাকচোন মদাহিয়ে উত্তৰ দিছে চুমি বৰা লুকাই থাক মানুহৰ হাজাৰ হাজাৰ কোটি টকা মাৰি কেনে পলাইছে তাই কিমান টকা খাই মানে পলাই পট্টং দিছে হেতুক লৈ কিনে আমি সকলোৱে ধৰিব লাগে আনিব লাগে হেতুৰ কথা চিন্তা কৰিব লাগে মদাহিৰ উত্তৰ হৈছে বোলে পলাই থাক এইবিলাক হৈছে আমাৰ অসমৰ কথা এতিয়া যদি বৰা নহয় বেলেগ হ'ব লাগিছিলে বাপৰে বাপ ভাই জিআই থাকাই টান হলে হয় ক'বাৰ কিবা জিহাদি কিবা কিটো আইএছ কোনবা টেৰৰিষ্টৰ কিবা এজেন্ট বুলিয়ে ওলালে হয় এতিয়ালৈ আমিতো অসমত থাকাই টান হলে হয় এতিয়া কিন্তু পুলিচে বিচাৰিয়ে নাপায় ভাই ক'বাৰ খুচুৰা পইচা বিলাকক উঠাই আছে কাবা ফুলে লিংক আপ থাকা অমুক থাকা বুলি কেনে কোনবা পইচা লগাইছে ট্ৰেন্ডিংত হেবিলাকক উঠাই আছে কিন্তু যোনে পইচা মাৰিছে হেতুকে উঠাব পাৰা নাই এটো বিচাৰিয়ে পোৱা নাই আমাৰ ইমানে বঢ়িয়া মানে আমাৰ ইমানে টেকনলজি হাই থাকে আছে আমাৰ ইমানে স্মাৰ্ট পুলিচ কি কম আৰু এলা কলে এটা নিজৰে আমাৰ অসমৰে পুলিচ অসমৰে হয় আমাৰ নিজৰে লাজ লাগে উপায় নাই ৰাইজে জনাবচোন আপোনালোকে কি ভাবে আপোনালোকে ইমান স্মাৰ্ট পুলিচক আসলতে কি ভাবে বা এটো চুমি বৰা ঘটনাটোৰ আসলতে কি ভাবে এটো আসলতে ৰাজনীতি আছে জড়িত নেকি নে ভয় আছে ইয়াতে কোনবা চুমি বৰাক ধৰিলে আসলতে কোনবা ভাল ডাঙৰ মানুহ ইয়াতে ফচিব কোনবা ৰাজনেতাৰ লোক মাজত ফচিব নেকি কিবা এইবিলাক ভয় আছে নেকি যে চুমি বৰাক যে উঠাব পৰা নাই এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই আৰু একাংক নিউজ কৰি জনাই দিয়ে তুমি নেপালত আছা খবৰ পাই গৈছো আমি ৰে খবৰ পাই গৈছো তুমি নেপালত আছা আৰু একাংক গান বনাই কিনে ফেমাস হৈ আছে চুমি বৰা কিবা চুলি উভালিব অমুক তমুক হেনটেন খুচৰা পইচা এটা
ফ্ৰডাৰ হয়, এটা ফ্ৰডাৰ হয়, 420 কৰিছে, পইচা মাৰি খাইছে মানুহৰ, হাজাৰ হাজাৰ কোটি টকা খাইছে। বাছ চিম্পল কথা, তাক ফ্ৰডাৰক যেনেকৈ হয় উঠাব লাগে, এৰেষ্ট কৰিব লাগে, বাছ ৰাইজৰ পইচা ৰাইজক ঘূৰাই দিব লাগে, সেইখিনি কথা হ'ব লাগে। সেইটো কৰিব পৰা নাই। ঠিকে কৈছে, মেচ দ্য ফলোয়িং কৰি আছে জীৱন জ্যোতি, ঠিক কথা কৈছে, মেচ দ্য ফলোয়িং কৰি আছে। সেইটোৱে বস্তু, মেচ দ্য ফলোয়িং হৈ আছে ইয়াতে। ইয়াতে অংক হৈ আছে। মঞ্জু আহমেদ কি লিখিছে, পলিটিক্স ৰাজ নেতা জড়িত আছে একেবাৰে ইজিকে বুজি পাইছো। সেইটোৱে কথা। এতিয়া বেলেগ হ'লেতো ক'ৰ পৰা বিচাৰি ওলালে হয়। ইমানখিনি সূত্ৰ পালে ভাবকচোন, কোনে কোনে পইচা দিছিলে, কোনে দিয়া নাই, কিমান কি সূত্ৰ পাইছে, ক'ত আছিলে, কাৰ ঘৰত নিশা আছিলে, সেইবিলাক সূত্ৰ পাইছে বিচাৰি কেনে। কিন্তু চুমি বৰা ক'ত আছে এইটো বিচাৰি পোৱা নাই, ভাবকচোন। এয়াই হ'ল আমাৰ স্মাৰ্ট পুলিচ, আকৌ স্মাৰ্ট টেকনলজিয়ে ক'ত থকা বিচাৰি পায়, কিন্তু আচল মালটো ক'ত আছে সেইটো বিচাৰি নাপায়। আচল কথাটো সেইটো, ৰহস্যটো সেইটো কি, আজি যি চুমি বৰা মানে ঘটনাটো যদি খতম হৈ যায়, তেতিয়া ৰাইজে স্মাৰ্ট মিটাৰক লৈ কিনে আকৌ আৰম্ভ কৰিব। চৰকাৰৰ ভয় সেইটো, কি স্মাৰ্ট মিটাৰক লৈ কিনে আৰম্ভ কৰিব, তাৰ সেইটো এটা ভয়। এতিয়া সেইটো কাৰণে কি কৰিব, দে লাগি থাক, চুমি বৰা কৰি লাগি থাক, স্মাৰ্ট মিটাৰ পাহৰি যা, এইবিলাক নালাগে, চুমি বৰা কৰি লাগি থাক, ইলেক্ট্ৰিচিটি বিলো আহি আছে, আমাৰ পইচাও আহি আছে, হৈ যাব, সেইটোকে ট্ৰেণ্ডিং চলাই থাক। এইবিলাক হৈছে আমাৰ অসম, এইবিলাক আচলতে হৈছে আমাৰ অসমৰ জ্বলন্ত সমস্যা। কি কৰিব, এয়াই পৰিৱেশ, বেলেগ একো নাই। অসমৰ দুৰ্ভাগ্য এইবিলাক পৰিৱেশ। কোনোবা কমেণ্ট কৰি আছে, ৰফিকুল ইছলাম, আগতে 500 টকীয়া আহে মোৰ কি ক'ব, নেটৱৰ্ক ভাল কথা কৈ থাকিলে নেটৱৰ্কটো মানে কি কৰে সেইটো এতিয়া বুজি পাই গৈছোঁ। কাৰণ মই 2 দিন দি একো টপিক লৈ কথা পতা নাই, কি নেটৱৰ্কৰ একো ইছ্যু কৰা নাই। এনেই মানুহৰ লগত হাই হেল্ল' মানে খবৰ কৰিছোঁ, তেতিয়া সেইটো কাৰণে মোৰ কোনো ধৰণৰ নেটৱৰ্কৰ ইছ্যু হোৱা নাই। কিন্তু আজি যেতিয়া এটা টপিক লৈ কিনে আহি গ'লোঁ, স্মাৰ্ট মিটাৰ লৈ কিনে আহি গ'লোঁ, আজি এই চুমি বৰা লৈ কিনে আহি গ'লোঁ অলপ, তেতিয়া কি হৈ গ'ল, ব্ৰডকাষ্টটোৱে মোৰ মানে নেটৱৰ্কে বিচাৰি নাপায়। কি ক'ম আৰু, চব টেকন'লজি আজিকালি না, টেকন'লজি অকল আমাৰ, সেইকাৰণে কৈছোঁ যায়ে আছে আহি আছে, সেয়াই টেকন'লজি, এইবিলাক কি ক'ব, টেকন'লজি। আবুল মানান, দাদা চুমি বিষয় কিবা ক'বচোন। কৈছোৱে, সেইটোৱে কৈছোঁ ন, চুমি বৰাৰ ঘটনাটোৱে কৈছোঁ। চুমি বৰাক এতিয়ালৈ কিয় বিচাৰি পোৱা নাই? হাংগু পাংগু চবকে বিচাৰি পাইছে, কিন্তু চুমি বৰাক বিচাৰি পোৱা নাই। আচল ৰহস্যটো কি? তো সেইবিলাকে কথা। তো ইয়াতে বহুত ভিতৰীয়া বস্তু সোমাই আছে, নহ'লে বেলেগক বিচাৰি পায়, ইয়াক বিচাৰি তাইক বিচাৰি নাপায়। ইমান স্মাৰ্ট পুলিচ থকাৰ ভিতৰত